দেখিছে বাচমতি চাউল লৈছোঁ আপোনাৰ এটেমাহমান 5 মিনিট তিয়াই ৰাখিম। চাওক মই এতিয়া ইয়াতে পানী দিছোঁ 5 মিনিটমান তিয়াই ৰাখিম। দেখিছে 5 মিনিট তিয়াই ৰাখিম। এয়া দেখিছে আপোনাৰ পোলাৰ কাৰণে পিঁয়াজ, তাৰপিছতে খিচমিচ, বাদাম, তেজপাত, লং, ইলাইচি, দালচেনি ৰেডি কৰিছোঁ। চাই থাকক আপোনালোকে। দেখিছে মই এতিয়া খিচমিচ দিছোঁ, তাৰপিছতে বাদাম দিম, কাজু দেখিছে, কাজু বাদাম ভাজি থোৱা হয় আগতে মই। তাৰপিছত ইয়াত মই আপোনাৰ দিছোঁ, দিছে তেজপাত 4 খেলা দি দিছোঁ, সোৱাদ অনুসৰি দিব আপোনালোকে। চাই থাকক এতিয়া, এইখিনি ভাজি হ'লে মই আপোনাৰ চাউলটো দি দেখাই আছোঁ। ফাইনেলি ইয়াত দেখিছে মোৰ ভজা হৈ গৈছে। তাৰপিছত ইয়াতে দিম এতিয়া মই চাউল দিছোঁ। তাৰপিছত আপোনাক ভাজি দেখুৱাইছোঁ কিমানটো ভাজিব লাগে, শুকান হোৱালৈকে ভাজিব লাগিব। ইয়াত দেখিছে মোৰ ভজা হৈ গৈছে, আপোনাৰ চাউলটো শুকান হৈ গৈছে। ইয়াতে মই এতিয়া পানী দিম, তাৰ চাউল যিমানটো দিছে তাৰ জোখত পানীটো দিব আপুনি। তাৰপিছত পানী দি মই ঘিউ দিম। মিঠা ইমান ভাল নাপাওঁ, চ' অকণমান দিম চেনি আৰু দেখিছে পোলাও হৈ গ'ল অলৰেডি। বহুত দেখিছে ধুনীয়া হৈছে, দেখিছে